নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল মই পৱন বৰদলৈ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগত জনাইছোঁ প্ৰিয় বন্ধু বান্ধৱীসকল যিসকলে এবিইবি এপিআৰ লগতে গাৰ্ডছমেনৰ ৰিটেন টেষ্ট দিলে তেওঁলোকৰ এটাই এতিয়া আশা খাওঁতে শুওঁতে উঠোতে বহুতে কেতিয়াবা হয়তো সপোনতো অসম পুলিচৰ এবিইবিৰ লগতে এপিআৰ আৰু গাৰ্ডছমেনৰ ৰিজাল্ট দিয়া দেখিছে সপোনতো এতিয়া আমি বন্ধুবৰ্গৰ লগত আড্ডা হ'লে কেৱল মাত্ৰ ৰিজাল্ট কেতিয়া দিব সেইখিনি আলোচনা হয় তাৰ বাহিৰে বেলেগ আলোচনা নহয় যে মই পামনে নাপাম চাকৰিটো কাট অফ কিমান যাব সেইবোৰে আমাৰ আলোচনা হৈ থাকে প্ৰথম পৰ্যায়ত আমাৰ চিন্তা আছিল যে ফিজিক্যাল টেষ্টৰ চিন্তা হৈ আছিল ফিজিক্যালটো কেনেকুৱা হ'ব ভাল হ'ব না নহ'ব ৰানিং কোৱালিফাই কৰিব পাৰিম নোৱাৰিম তাৰ পাছত আকৌ যেতিয়া ৰিটেনলৈ হ'ল ৰিটেন দিওঁতে আমাৰ ৰিটেনৰ টেনশ্যন প্ৰশ্ন কাকত কেনেকুৱা আহিব টান আহিব নে ইজি আহিব পঢ়াখিনি হৈছেনে নাই তেনেকুৱা ধৰণৰ টেনশ্যন এতিয়া আকৌ তাতকৈ ডাঙৰ টেনশ্যন ৰিজাল্ট ৰিটেন টেষ্ট দিয়াৰ পিছত ৰিজাল্ট কেতিয়া আহিব কেতিয়া দিব নামটো মোৰ আহিবনে নাহে নাম নাহিলে বিৰাট ডাঙৰ কথা হ'ব কাট অফ বা কিমান যাব এই ধৰণৰ প্ৰশ্নই মানে আমাক দিনত গোটেই দিনটো ৰাতিটো মানে খুলি খাইছে বুলি ক'ব লাগিব কাৰণ যিহেতু অসম পুলিচৰ সকলোৱে বহুত কেণ্ডিডেট 32টা কেণ্ডিডেট যেহেতু এই ৰিজাল্টৰ কাৰণে ৱেইট কৰি আছে বহুতে হয়তো কৰ্মৰ লগত জড়িত যদিও তেওঁলোকে এই ৰিজাল্টৰ কাৰণে ৱেইট কৰি আছে বিশেষকৈ বেকাৰসকলতো বেছি ৱেইট কৰি আছে মোৰ নিচিনা মানুহটো বেছি ৱেইট কৰি আছে কেতিয়া ৰিজাল্টটো দিব নামটো আহিব নে নাহিব তেনেধৰণৰ প্ৰশ্নৰে মানে আমাৰ গোটেই মগজুটো খেলাই আছে আজি আমি এই ভিডিঅ'ৰ মাধ্যমেৰে ফাইনেল ৰিজাল্ট কেতিয়া দিব পাৰে সেইখিনি আলোচনা কৰিম লগতে SLPRB যিটো ৱেবছাইট আছে সেইটো হেং মাৰি থকাৰ কাৰণে বহুতো বন্ধু বান্ধৱীয়ে মোলৈ ফোন কৰিছে পৱন দা আজি ৰিজাল্ট দিব পাৰে নেকি গতিকে সেইখিনি কথাই আজি আমি এই ভিডিঅ'ৰ মাধ্যমেৰে আলোচনা কৰিম ৰিজাল্ট দিবও পাৰে আৰু কেতিয়া দিব পাৰে সেইখিনিও আলোচনা কৰিম গতিকে প্ৰথমে মই এই যিটো ৱেবছাইটটো হেং মাৰি আছে সেইখিনি অলপ দেখাই লওঁ তাৰপিছত আমি কথাখিনি ক'বলৈ ভাল হ'ব আমি যদিহে ইয়াত SLPRB বুলি সাৰ্চ কৰোঁ SLPRB ওলাই যাব প্ৰথমতে সাৰ্চ কৰিলোঁ সাৰ্চ কৰাৰ লগে লগে আপোনালোকে দেখিব ইয়াত কমন ৰিটেন এক্সাম আৰু গোটেইখিনিতো আপোনালোকে জানে এইখিনি মই জানি থাকোঁ ইয়াতে কথা এটা হ'ল যে আমাক ৰিজাল্ট পৰ্টেলত ৰিজাল্ট দিব নে আমাক কমন ৰিটেন এক্সাম পৰ্টেলত ৰিজাল্ট দিব গতিকে সেইটো এটা বৰ ডাঙৰ প্ৰশ্ন হৈ আছে এইটো বিষয়ে আমি নাজানো এতিয়াও আমি যদি কমন ৰিটেন এক্সামৰ যিটো ৱেবছাইট আছে সেই আমাৰ লিংক আছে সেইটো যদি আমি ক্লিক কৰোঁ দেখা পাব কি ওলায় গতিকে দিছ ছাইট কেনট বি ৰিচ হয়তো তেওঁলোকে আপলোড কৰি আছে আমাৰ যি ৰিজাল্টবিলাক হয়তো আজি ৰিজাল্ট দিবও পাৰে সম্ভাৱনা আছে ৰিজাল্ট কেতিয়া দিয়ে কি কথা সেই মানে কথাখিনি বৰ এটা পাব্লিছ নহয় গোপন তথ্য সূত্ৰেও আপোনালোকে এই কথাবিলাক নাজানিব এই কথাবিলাক জানিব কেৱল আমাৰ যিসকল চেয়াৰমেন আছে SLPRB চেয়াৰমেন আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া গতিকে তেওঁলোকৰ ডাঙৰ মানুহবিলাকে ৰিজাল্ট কেতিয়া দিব সেইটো ডেট ফিক্স কৰি পেলাই ঘপককৈ দি দিব গতিকে হয়তো আজিও দিব পাৰে এনেকুৱা এটা সম্ভাৱনা আছে কিন্তু যদিও আজি নিদিয়ে তেতিয়াহ'লে কেতিয়া দিব পাৰে সেইখিনিও আমি আলোচনা কৰিম বলকচোন আপোনালোকে দেখিলে যে মই ৱেবছাইটলৈ লৈ গ'লোঁ ৱেবছাইটত যেতিয়া আমাৰ কমন ৰিটেন যি পৰ্টেল আছে সেই পৰ্টেললৈ যেতিয়া ক্লিক কৰি দিওঁ গোটেইখিনি হেং মাৰি দিয়ে অৰ্থাৎ দিছ ছাইট কেনট বি ৰিচ বুলি এনেকৈ লিখি ওলায় এতিয়া কথা হ'ল আজি যদি ৰিজাল্টটো দিয়ে হয়তো সন্ধিয়ামানলৈ হয়তো দিবও পাৰে যদি নিদিয়ে কেতিয়া দিব চাওক আমাৰ যি পৰীক্ষা হৈ যোৱা আজি যিহেতু মাৰ্চৰ 12 তাৰিখ চাবলৈ গ'লে আমাৰ 28 দিনীয়া যিটো ফেব্ৰুৱাৰী মাহ আছিলে আজি 20 দিন হৈ গ'ল এতিয়া তাৰ মাজতে আমাৰ ইলেকশ্যন হ'ল কি পৌৰসভাৰ ইলেকশ্যন হ'ল আপোনাৰ মিউনিচিপালিটিৰ ইলেকশ্যন হ'ল সেই সময়তে যি ডাঙৰ অফিচাৰ সকল হওক SP সকল হওক DSP সকল হওক বা আমাৰ চেয়াৰমেনে হওক SLPRB বা DGB ছাৰে হওক বা মুখ্যমন্ত্ৰী ছাৰ সকলেই হওক তাত ব্যস্ত হৈ আছিলে কিন্তু ব্যস্ত হৈ থাকিলেও টেকনিকেলি যিসকলে কাম কৰে কম্পিউটাৰত বহি কাম কৰে তেওঁলোকতো আপোনাৰ ব্যস্ত হৈ নাথাকে আপোনাৰ ইলেকশ্যনৰ গতিকে টেকনিকেলি আমাৰ যিবিলাক আপোনাৰ মাৰ্কশ্বিট চোৱা কথা হওক মাৰ্কশ্বিট নহয় আমাৰ মাৰ্কছ চোৱা ক্ষেত্ৰতে হওক বা কেটেগৰী ৱাইজ যি আমাৰ ধৰি লওক ওলাব ধৰি লওক ৰিজাল্ট সেইখিনিয়ে ভগোৱা ক্ষেত্ৰতে হওক অলৰেডি হৈ আছে বুলি মই ভাবোঁ কাৰণ তেওঁলোকে কিছুমান কাম স্ক্ৰুটিনি কৰিবলগীয়া বাকী আছে হয়তো তেওঁলোকে মিটিং কৰিবলগীয়া বাকী আছে ডাঙৰ মিনিষ্টাৰসকলে বা আমাৰ SLPRB ছাৰে হওক বা DGB ছাৰে হওক এইখিনি মানে মিটিং কৰি পেলাই এই চহী কৰিবলৈ হয়তো বাকী আছে কিবা কিবি সেইকাৰণে হয়তো ৰিজাল্টটো দিয়া কিছু দেৰি হৈ আছে আৰু চাবলৈ গ'লে যিটো হেং মাৰি আছে ৱেবছাইটটো হেং মাৰি থকাৰ কাৰণে এটা কাৰণো হ'ব পাৰে যে বন্ধু বান্ধৱীসকল সকলোৱে আমাৰ ৰিজাল্ট কেতিয়া দিব বুলি ভাবিব প্ৰতিদিনে চবেই ৱেবছাইটলৈ গৈ পেলাই এবাৰ নহয় এবাৰ আপুনি হয়তো চাইছে আৰু যদি আপুনি ৰিজাল্টৰ কাৰণে অপেক্ষা কৰিছে যেতিয়াই নহওক এবাৰ নহয় এবাৰ চাইছে মইতো আজি যোৱা ৰাতি সপোনতে কিবা এটা দেখিলোঁ ৰিজাল্ট দিয়াৰ নিচিনা দেখি পেলাই ৰাতি প্ৰায় 2:30 নে 3টা বজাত মই চাইছোঁ ৰিজাল্ট দিছে নেকি বোলে তেনেকুৱা ধৰণৰ প্ৰশ্ন আমাৰ মাজত সোমাই আছে কাৰণে ৰিজাল্ট দিছে নেকি বা দিব পাৰে নেকি বুলি পেলাই আমি যেতিয়া চাই থাকোঁ ৱেবছাইটটো হেং মাৰি দিয়ে হয়তো সেইটো কাৰণেও হেং মাৰিব পাৰে হয়তো ডকুমেণ্টছ নহয় আমাৰ ৰিজাল্টবিলাক আপলোড কৰি আছে হয়তো সেইটো কাৰণেও হেং মাৰি থাকিব পাৰে আৰু যদি আজি ৰিজাল্ট নিদিয়ে ৰিজাল্ট কেতিয়া দিব পাৰে কাৰণ চাওক আমাৰ যেতিয়া ৰিজাল্ট দিয়াৰ পাছত আমাৰ প্ৰায় এমাহ বা 1.5 মাহমান সময়লৈ যিখিনি আমাৰ ভেৰিফিকেশ্যনে হওক পুলিচ ভেৰিফিকেশ্যন হওক ডকুমেণ্টছ ভেৰিফিকেশ্যন হওক মেডিকেল হওক যিকোনো কাম আমাক কৰিবলগীয়া হয় গতিকে আপোনালোকে জানে যে 10 মে'ৰ আগত আমাক যিহেতু এপইণ্টমেণ্ট দিয়াৰ কথা কৈছে গতিকে এমাহ মিনিমাম সময় লাগিব গতিকে চাবলৈ গ'লে
প্ৰায় মোৰ আইডিয়া মতে হয়তো হোলীৰ যিহেতু 17-18 মাৰ্চৰ পৰা আমাৰ ফাকুৱা আৰম্ভ হ'ব, গতিকে সেই কেইদিনতে হয়তো আজি যদি নিদিয়ে সেই কেইদিনতে দিয়া পূৰ্ণ সম্ভাৱনা আছে। 17-18 বা 15 তাৰিখৰ ভিতৰতে হওক বা 15-20 তাৰিখৰ ভিতৰত ৰিজাল্টটো দিয়া পূৰ্ণ সম্ভাৱনা আছে যদিহে আজি নিদিয়ে। গতিকে কথাখিনি ইমানেই, আমি ৰিজাল্ট পাবলৈ অপেক্ষা কৰি আছোঁ। যিহেতু আমাৰ দিনে ৰাতিয়ে এটাই চিন্তা, আপোনালোকেও চিন্তা যে ৰিজাল্ট কেতিয়া দিব, খাওঁতে শুওঁতে উঠোতে বহোঁতে গোটেইখিনি এটাই চিন্তা, বেলেগত ক'তো মন বহাব পৰা নাই। আপুনি যদি কিবা পঢ়িম বুলি ভাবিছে পঢ়িবও পৰা নাই, ক'ৰবালৈ যাম বুলি ভাবিছে যদিও যাম বুলি ভবা নাই। আমি ভাবিছিলোঁ যে পৰীক্ষা দি লৈ পূৰা বিন্দাছ অলপ ঘূৰিম কৰিম, ইমান দিনে পঢ়া শুনাত ব্যস্ত হৈ আছিলোঁ কাৰণে ফুৰিবও পৰা নাই, ক'লৈকো যাব পৰা নাই। কিন্তু এতিয়া সেইটো উল্টাহে হৈছে, ৰিজাল্টৰ টেনশ্যনহে আমাক খাই মাৰিছে যে আমাৰ নাম আহিব নাহিব, কাট অফ বেছি যাব নেকি, তেনেধৰণৰ প্ৰশ্ন। গতিকে ভাবিছোঁ আপোনালোকৰ মাজত এইখিনি প্ৰশ্ন সোমাই আছিলে যে ফাইনেল ৰিজাল্ট কেতিয়া দিব, সেইখিনি কথাটো আপোনালোকে গম পাইছে যে কোনো ধৰণৰ ইয়াত তথ্য নাথাকে, তেনেকৈ গোপন তথ্যও পোৱা নাযায়। গতিকে আপোনালোক কৈ দিব পৰাকৈ যেতিয়া দিব সকলোৱে গম পামেই আৰু। গতিকে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। কিবা যদি ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰিব। লগতে আপোনালোকেও কমেণ্ট কৰি জনাইছে যে ৰিজাল্ট হয়তো আজি দিব পাৰে বুলি। বহুতে মই এটা কমিউনিটি পোষ্ট কৰিছোঁ, তাতে কমেণ্ট কৰিছে যে আজি দিব পাৰে বা 15 তাৰিখৰ ভিতৰত দিব পাৰে। গতিকে সকলোৱে এটা আইডিয়াহে কৰি আছে, কোনো এটা সঠিক তথ্য দিব পৰা নাই এই ক্ষেত্ৰত। গতিকে ইমানতে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় অসম।